কাঠৰুকা চৰাই এটা যে আছে ঠুকটো যে ডাঙৰ সেইটোৱে কাঠ-চাত ৰুকি দিয়ে খাৰগুলি ষ্টুডিঅ' থাকোঁতে তাতে দাদাই গান গাই আছে ডাবিং ৰুমটো প্ৰথমে পাই তাৰপিছত মেচিন ৰুম দাদাই মাজে মাজে গানটো গাই বাহিৰলৈ গুচি যায় মানে মই ভিতৰত থাকোঁ গম নাপাওঁ মই দাদা টেক ঠিক ইফালৰ পৰা ৰেছপন্স নাই মানে দাদা নাই গ্লাছ নাছিল মাজত মই চো দাদা নাই চাগে বাহিৰত দাদা নাই বাহিৰত ওলাই গ'লো দাদা কৈছে চাচোন ইমান ধুনীয়া চৰাইটো আহিছে কালাৰটো চাচোন ঠুটটো ইমান ডাঙৰ মই এইটো কাঠৰুকা চৰাই সেইটো জুবিনদাৰ মানে এটা আচৰিত গুণ এনেকৈ হাতটো দিছে চৰাইটো ইয়াতে পৰিল দাদাই চাৰ্টটোত এনেকৈ সোমাই দিছে কাঠৰুকা চৰাইটো মই যে দাদাই বুকুত ফুটা কৰি দিব যে একো নকৰে সি ফিলটো বুজি পায় এনেকৈ লৈ গান গালে সেনেকৈ ধৰি উষাকৰ্টলৈ আনিলে দুদিন থাকিল তাৰপিছত গৈছে মাজতে বগলীও আছিল এটা বগলী এটা থাকে লগত লৈ আহিছে ঘৰলৈ লগত লৈ আহিছে বগলীটো আহি গ'ল দাদাৰ ওচৰত থাকিল ইয়াতে বহি থাকে মাছ এটা লৈ এনেকৈ দিয়ে সৰু মাছ এটা খায় তাৰ নামো কিবা গাইড থৈ দিছিল বান্দৰ এটা আহিল এনেকৈ ক'ৰবাত দুখ পাই পেলাই ইনজয় হ'ল মধুসূদন গাৰ্ড তাকো একদম ট্ৰিটমেণ্ট কৰি লগত থৈ দিয়ে বিচনাত শুই থাকে